কলৈ গ'ল লখিমপুৰৰ ২ নং খৰিয়াবাৰীৰ বোৱাৰী লাভাৰ ৰাজমিস্ত্ৰী মাৰফত আলী। ৩ সন্তানৰ মাতৃৰ লগত মাৰফত আলীৰ প্ৰেম কাহিনী। মানে ডাঙৰ নৱৰ লগত চলি আছিল ৰাজমিস্ত্ৰী মাৰফত আলীৰ প্ৰেম। এতিয়া খুব মূল ঘটনালৈ। কিসমত আলী আৰু ৰাজমিস্ত্ৰী মাৰফত আলী ২ ভাই ককাই। ডাঙৰ নৱৰ লগত ৰাজমিস্ত্ৰী মাৰফত আলীৰ দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক। এবাৰ দুবাৰ নহয় ৩বাৰকৈ পলাই গ'ল ৰাজমিস্ত্ৰী মাৰফত আলীৰ লগত। ইছ কি কৰিলে ৰাজমিস্ত্ৰীৰ মাৰফত আলীৰ আছে ৩টা ল'ৰা ছোৱালী। মাৰফতৰ পত্নী থকাৰ পিছতো কিসমত আলীৰ পত্নী মমতা বেগমৰ লগত চলি আছিল প্ৰেম কাহিনী। প্ৰথমে পলাই গৈছিল, লৈ ৰাখিলে, আকৌ গ'ল, আকৌ লৈ ৰাখিলে, আৰু এইবাৰ একেবাৰে গ'ল ৰাজমিস্ত্ৰী মাৰফত আলীৰ লগত। মমতা বেগমে কিসমত আলীৰ ঘৰৰ পৰা সোণৰ গহনা আৰু ১,৫০,০০০ টকা লগত লৈ উদাও হয় বুলি জানিব পৰা গৈছে। মানে কি সম্পৰ্ক, মানে কি হৈছিলে, মানে আপোনাৰ প্ৰথমতে আপোনাৰ নামটো জনাওক। নামটো মোৰ কিসমত আলী, বয়সৰ নাম মমতা বেগম, ওৰফে ফালানী, আৰু যাৰ লগত গৈছে। কি কৈছে, মানে কি হৈছিলে, আপুনি মোৰ কাহিনীটো কওক, কি হৈছিলে? কাহিনীটো এনেকা হৈছিলে, আগতে মানে এবাৰ দুবাৰ সিহঁতে মানে এনেকা হেৰি কৰিছিলে, কৰাৰ পিছত সি পলাই লৈ গৈছিলে। ছাগলীৰ পৰা মই গৈ পেলাই আনিলো। কাক পলাই লৈ গৈছিলে, কোনে কাক পলাই লৈ গৈছিলে? মাৰফত আলীয়ে পলাই লৈ গৈছিলে। পাছত মই গৈ পেলাই তাৰ মা, মানে মাৰফত আলীয়ে আপোনাৰ ৱাইফক মানে পলাই লৈ গুচি গৈছে? হয়। ঘটনাটো কেতিয়া হৈছে? ঘটনাটো হৈছে প্ৰায় আজি 1 মাহ আগত হৈছিলে এবাৰ। পিছত আকৌ দ্বিতীয়বাৰ থানাত যেতিয়া মানে আনিলো, তেতিয়া থানাৰ পৰা আমাক হেৰি কৰি দিয়াৰ পিছতো আকৌ এবাৰ আজি সিহঁতে পলাই লৈ যায়। 1 মাহ আগতে আপুনি যেতিয়া আপোনাৰ ৱাইফজনী পলাই গুচি গৈছিলে, কাৰ লগতে পলাই গৈছিলে? মাৰফত আলী। হাৰফত আলী? মাৰফত আলী। হাৰফত আলীৰ লগত যেতিয়া গৈছিলে তেতিয়াহ'লে আপুনি আৰক্ষীক জনাইছিলে নেকি? জনাইছিলো। আপোনাৰ থানা কোনটো পৰে? থানা চিলনীবাৰী। চিলনীবাৰী? হয়। চিলনীবাৰীৰ পৰা আৰক্ষীয়ে কি কথা কৈছিলে আপোনাক? আৰক্ষীয়ে কৈছিলে যদি দ্বিতীয়বাৰ যদি এনেকা হয় তেতিয়াহ'লে তহঁতক ডাইৰেক্ট জেলত ভৰাই দিম, এনেকা আৰু নকৰিবি। সিহঁতে সাপ চাপ হেৰি কৰি পেলাই তাৰ পৰা আহিলে। আহি পেলাই আকৌ ঘটনাটো এনেকাই হ'ল দ্বিতীয়বাৰ। আজি ৰাতিপুৱা কি ঘটনা হৈছিলে সেইটো কওক। ৰাতিপুৱা মানে আমাৰ 2টা বজাত আমাৰ মা ৰোজা ৰাখিম বুলি কৈছিলে। তেতিয়া সি উঠিলে, উঠি পেলাই সি ভাত চাত বনাই মেলি সি কি কৰিছে, মই তাৰ পৰা ওলাই আহিলোঁ। ঘৰৰ পৰা ওলাই আহি মই পেচাব কৰি পেলাই শুইছোঁ। সি ভাত বনাই আছে। ভাত বনোৱাৰ সময়তেই মানে ঘপকৈ শুনিলোঁ ভায়েকৰ আৱাজ এটা। মই উঠিলোঁ, উঠি পেলাই মানে তাইক নাপালোঁ আৰু। তাৰপিছতে কি হ'ল? তাৰপিছতে এতিয়া লগে লগে মাৰফত আলীৰ ঘৰত মই হেৰি পঠালোঁ, মানুহ পঠালোঁ, বোলে সি আছে নে নাই। তাৰ ৱাইফজনী কৈছে নাই, এতিয়া ওলাই গৈছে, জাষ্ট ওলাই গৈছে। আপোনাৰ ঘৰৰ পৰা কিবা বস্তু পাতি লৈ গৈছে নেকি? বস্তু পানী মানে সোণৰ কইনা কাটি লৈ গৈছে আৰু মোৰ 1.5 লাখ টকা লৈ গৈছে। মই এডভান্স লৈছিলোঁ। আপুনি যে 1.5 লাখ টকা যে আপোনাৰ পৰা নিলে, আপুনি কি কৰে? মই এতিয়া বৰ্তমান ঠিকাদাৰ কৰোঁ। ঠিকাদাৰ কৰে? ক'ত কৰে? গোৱাপুৰ আৰু আমাৰ পিলবস্তি। আপোনাৰ ঘৰৰ পৰা কিমান টকা নাইকিয়া হৈ গ'ল? 1.5 লাখ। 1.5 লাখ টকা? হয়। এতিয়া আপুনি কি বিচাৰে? এতিয়া মই মানে এইটোৱে বিচাৰোঁ, মোৰ টকাকেইটা যে লৈছে, মই দুখীয়া মানুহ, কাম কৰিবলৈ এডভান্স দিছিলে, এতিয়া মোৰ চব কাম এগ্ৰিমেণ্ট কৰা আছে। মোক ন্যায়াৰে মোৰ টকাকেইটা লাগে, মই সেইটোৱে জানো। আৰু আপোনাৰ পত্নীৰ নাম কি আছিলে? মমতা বেগম। গাঁও? খৰিয়াবাৰী। আপোনাৰ নাম? কিসমত আলী। কাৰ লগত গৈছিলে পলাই? তেখেতৰ নামটো কি আছে? মাৰফত আলী। হাৰফত আলী। দেউতাকৰ নাম? খালেক, আব্দুল খালেক। আজি ৰাতি 2টামান বজাত মই টোপনিত আছিলোঁ। টোপনিৰ পৰা সাৰ পাইছোঁ, তেওঁ মাতিলে যে তোমাৰ ঘৰত মই আমাৰ ল'ৰা মাকে আহিছিলে। অহা নাই, আহিছে না, মইতো টোপনি গম নাপাওঁ। মাক মাতিছিলে, মা উঠি আহিছে যে তাৰ ঘৈণীয়েকজনী নাই। তেওঁ বিচাৰি গৈছে, বিচাৰি লগে লগে চাৰিওফালে মানুহ ওলাই গ'ল।
ওলাই আমি তদন্ত কৰিলোঁ, পোৱা নাই। গতিকে ল'ৰাটো কালি আহিছে ঘৰলৈ, মই চাইছোঁ। তাৰপিছত আজিলৈ এতিয়ালৈ ল'ৰা মানে কোন ল'ৰা মানে? এই যিটো ল'ৰা মাৰফত আলি, মাৰফত আলি। তাৰো 3টা ল'ৰা ছোৱালী আছে, মাইকীও আছে। গতিকে আমি 3বাৰ মান বুজালোঁ, বুজাই ৰাইজক জনাই দি পেলাই ৰাইজক সংশোধন কৰি তেওঁ আনি দিছোঁ। আনি দিয়াৰ পিছত এতিয়ালৈকে 4বাৰ হ'ল তাৰ ঘটনাটো যোৱা। গতিকে এতিয়া কি কৰা যায় আপোনালোকে এইটো চাই চিন্তি আমাক ফেচালটো নমাই দিয়ক। এতিয়া আপোনালোকৰ ৰাইজে কি বিচাৰে? নিজৰ খুৰা ল'ৰা আপোনালোকৰ ৰাইজে কি বিচাৰে এতিয়া মানে? ৰাইজে আমি তেওঁৰ এইটো